বিহুৰে ভিন্দো কথা
আনিছো ঐ মিলা কৰা গেজে গেজেৰা ঐ মিলা কৰা গেজে গেজেৰা ঐ তাৰ লগত আনিছো ঐ ফুলি তোমাৰে ঐ দেহা দেহাতি ঐ পদুমৰে পাহি পাহিতি ঐ পদুমৰে পাহি পাহিতি ঐ তোমাক মাতিম ৰূপহী বুলি ঐছে ক'বলৈ নেপালো ক'বলৈ নেপালো মনৰে কথাটি Asunu moi tuloi batsai kaka kaka kawai tilika mimi mama mati seleka kaka kaka kawai tilika mimi mama mati seleka papa papa paline papa rumo jade hi jola chupa koi koloi jao tolo tolo koi rosuroi pitaya se tuloi batsai লেতেৰা খুলিয়া খুবিয়া ভোক লৈ লেতেৰা পানী হে বুলু হয় 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 ভোক লৈ লেতেৰা পানী ছোৱালী লেতেৰা বিজুলী চকুৱা মুখত মিচিকিয়া আহিছে লেম্বা ঘৰৈ ৰাঙলী মদাৰৰ মানে চেলেম্বা ঘৰৈ ৰাঙলী মদাৰৰ uradi, uro que no sonita, uri oi uradi, uro que no sonita, kila oi uradi, uro. Oye por pori, oradi parejo. Oye amar bihu amor, yo. One, two, three, 4, 5, 6, 7, 8, 9, 10. Sit down, please.
দৃশ্য উপভোগ কৰিবলৈ ৰাইজ উপস্থিত আছে আমাৰ জীৱনত এনেকুৱা দিন কেতিয়াও হোৱা নাই যে মাত্ৰ আমি টেলিভিছনত কৈছো যে অহাকালি 5:30 বজাত আহিব আৰু সৰুসজাই ষ্টেডিয়াম সম্পূৰ্ণ ভৰ্তি হৈ গৈছে এনেকুৱা বিৰল দৃশ্য আমি আগতে কেতিয়াও দেখা নাছিলো আৰু বহুত লোক হয়তো আজি আহিব পৰা নাই মই সকলো ৰাইজক অনুৰোধ কৰিম এই বিহু বিহুৱতীসকলক মূৰৰ চুলি ছিঙি আশীৰ্বাদ কৰক তেওঁলোকে যাতে আমাৰ জাতিটোৰ মান আৰু আমাৰ জাতিটোৰ মান আৰু মৰ্যাদা সদায় যাতে এনেকে ৰাখিব পাৰে অহাকালি দিনটো আমাৰ কাৰণে আৰু এটা বিশেষ দিন উত্তৰ পূব ভাৰতৰ প্ৰথমখন এইমছ কালি অসম ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব অহাকালি দিনটোতে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নগাঁও নলবাৰী কোকৰাঝাৰত 3খনকৈ মেডিকেল কলেজ স্থাপন কৰিব ৰংঘৰক নতুনকৈ সজাই পৰাই তাৰ পাৰ্শ্বৱৰ্তী অঞ্চলক সজাই পৰাই তোলাৰ সুন্দৰ আঁচনি এখন আৰম্ভ কৰিব অহাকালিৰ দিনতে অসমৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 14,000 কোটি টকাতকৈ অধিক টকাৰ প্ৰকল্প আধাৰশিলা আৰু উদ্বোধনী কৰিব অহাকালিৰ দিনটো আমাৰ জাতিৰ বাবে এটা গৌৰৱময় দিন হৈ থাকিব মই অসমবাসী ৰাইজক অহাকালি টেলিভিছনৰ পৰ্দাৰ সন্মুখত যিসকলে ইয়াত আহিব নোৱাৰিব টেলিভিছনৰ পৰ্দাৰ সন্মুখৰ পৰা অসমক বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ এই বিৰল মুহূৰ্তৰ সাক্ষী হৈ থাকিবলৈ অনুৰোধ জনাম আমাৰ বিহু আৰু বিহুৱতীসকলৰ পিতৃ মাতৃসকলক মই ধন্যবাদ জনাইছো যে আপোনালোকৰ ল'ৰা ছোৱালীক এই কেইটা দিন কষ্ট কৰিবলৈ যি উলিয়াই পঠালে তেওঁ এই ল'ৰা ছোৱালী কেইটাই অকল আপোনালোকৰে মান ৰখা নাই সমগ্ৰ আমাৰ জাতিটোৰ মান ৰাখিছে আপোনালোক গৌৰৱময় পিতৃ মাতৃ আপোনালোকক মই অসমবাসী ৰাইজৰ হৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো শ্ৰদ্ধাৰ বিহু আৰু বিহুৱতীসকল অহাকালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সভাৰ পিছত আমি অসমৰ বিভিন্ন জিলালৈ উভতি যাম মই আপোনালোকক কথা দিছো যে মে মাহত আমি বিভিন্ন জিলাত আপোনালোকক পুনৰ লগ পাম আপোনালোকক আমি সন্মানিত কৰিম আৰু আপোনালোকৰ কাৰণে আমি যি চিন্তা কৰিছো গোটেইখিনি আমি বাস্তৱত ৰূপায়িত কৰিম আপোনালোকে এই কেইটা দিন যি মহানগৰীত অলপ চলপ কষ্ট পালে তাৰ বাবে মই আকৌ এবাৰ আপোনালোকৰ ওচৰত ক'ব খুজিম যে আমাৰ জাতি আমাৰ অনুষ্ঠান আমাৰ ঘৰত অলপ কৰবাত অসুবিধা পাইছো ঘৰত যেনেকৈ আমি কাকো দায় দোষ নধৰো তেনেকৈ আমি কাকো দায় দোষ নধৰি আমাৰ জাতিটোৰ বাবে এটা গৌৰৱময় কীৰ্তি স্থাপন কৰি আমি আমাৰ পৰিয়ালৰ মাজলৈ আকৌ উভতি যাম মোৰ মন্ত্ৰীসভাৰ সদস্যসকলে যোৱা 2 মাহ ধৰি পৰিকল্পনাৰ লগত জড়িত হৈ থাকিল জিলাসমূহত তেওঁলোক নিজে গ'ল মই তেখেতসকলক ধন্যবাদ জনাইছো বিধায়কসকলে আমাক যথেষ্ট সহযোগিতা কৰিলে তেওঁলোকক মই ধন্যবাদ জনাইছো জিলা উপায়ুক্তসকলে যোৱা 2 মাহ ধৰি অহৰ্নিশে এই প্ৰচেষ্টাক সফল কৰাৰ কাৰণে তেওঁলোকৰ সতীৰ্থসকলৰ সৈতে কাম কৰিলে তেওঁলোকক মই ধন্যবাদ জনাইছো অসম চৰকাৰৰ মুখ্য সচিব আৰু অসম চৰকাৰৰ বিষয়া কৰ্মচাৰীসকলক তেওঁলোকৰ সহায় আৰু সহযোগিতাৰ বাবে মই ধন্যবাদ জনাইছো মই এটা অনুৰোধ কৰিম যে যেতিয়া আমি উভতি যাম আমি উভতি যোৱাৰ পিছত সকলোৱে যেন নিজৰ ফেসবুক নিজৰ ইনষ্টাগ্ৰামত এই অভিজ্ঞতাৰ বাবে এবাৰ হলেও লিখে এই যাতে আপোনালোকৰ লেখনীবিলাক সদায়ৰ কাৰণে যাতে এটা
স্থায়ীভাৱে লিপিবদ্ধ হৈ যায় আপোনালোকে এই বিৰল সন্মানৰ এই দিনটোৰ কথা সকলোৱে খুব ধুনীয়াকৈ হৃদয়ৰ পৰা ওলোৱা শব্দৰে লিখিব আৰু সেই শব্দবিলাক আমি আমাৰ জীৱনৰ মণিকোঠাত সদায় সাঁচি থম তাকে কৈ এইখিনিৰে আপোনালোকৰ ওচৰত মই মোৰ শুভেচ্ছা যাচি মই মোৰ বক্তব্য সামৰণি মাৰিব খুজিছো এটা কথাৰে মই আকৌ এবাৰ উল্লেখ কৰিম যে আমাৰ এই গামোচাখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিশ্ব দৰবাৰলৈ লৈ গ'ল কিন্তু এই গামোচাখন যে অসমৰ তাৰ বিজ্ঞানসন্মত কোনো প্ৰমাণ নাছিল আজি ভাৰত চৰকাৰে আমাক এই গামোচাখনৰ GI টেগ অফিচিয়েলি আমাক প্ৰদান কৰিলে এতিয়াৰ পৰা এই গামোচা অসমৰ সম্পত্তি হৈ থাকিব ই কোনেও বেলেগৰ সম্পত্তি বুলি দাবী কৰিব নোৱাৰিব এই প্ৰমাণপত্ৰ আজি আমাক ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে প্ৰদান কৰিলে আৰু এই মহান কাম সমাধান কৰাত অসম কৃষি বিশ্ববিদ্যালয় আৰু অসম চৰকাৰৰ সায়েন্স এণ্ড টেকনলজি কাউন্সিল বা এছটেকৰ বিষয়ববীয়া বৈজ্ঞানিকসকলে যি কাম কৰিলে তাৰ বাবে মই তেওঁলোককো ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী উৰ্খা গৌৰা ব্ৰহ্ম আৰু তেওঁৰ সতীৰ্থসকলক ধন্যবাদ জনাম যে অসম কৃষি বিশ্ববিদ্যালয় এছটেক আৰু আমাৰ হ্যান্ডলুম টেক্সটাইল ডিপাৰ্টমেন্টৰ প্ৰচেষ্টাত আজি এই গামোচাখনক অসমৰ লগত চিহ্নিত কৰি আমি এটা নতুন দিনলৈ আমি গতি কৰিলো নতুন দিগন্তলৈ গতি কৰিলো আমাৰ প্ৰচেষ্টা হ'ব অসমৰ বাও ধানকে আদি কৰি অসমৰ বিভিন্ন সম্পদসমূহক আমি GI টেগ লম যাতে আমাৰ সম্পত্তিসমূহ বিজ্ঞান পেটেন্ট আদি বিভিন্ন নতুন নতুন বৈজ্ঞানিক আৱিষ্কাৰৰ পিছতো আমাৰ বাপতিসাহোন সম্পত্তিবিলাক সদায় যাতে আমাৰ হৈ থাকিব পাৰে অসমীয়াৰ হৈ থাকিব পাৰে তাৰ বাবে আমি প্ৰচেষ্টা লম শ্ৰদ্ধাৰ ৰাইজ আজিৰ এই অনুষ্ঠান চাবলৈ অহাকালি বৰাক উপত্যকাৰ পৰা আমাৰ বঙালী ভাষী বন্ধুসকল আহিব অহাকালি কোকৰাঝাৰ আৰু অসমৰ বিভিন্ন স্থানৰ পৰা জনজাতীয় লোকসকল আহিব এই বিৰল অভিজ্ঞতা চাবলৈ অসমৰ হিন্দী লোকসকল আহিব অসমৰ বিভিন্ন জাতি উপজাতি কাৰ্বি আলঙৰ পৰা কোকৰাঝাৰলৈ পাহাৰ ভৈয়াম আমাৰ উজনি নামনি মধ্য অসম সকলো ৰাইজ উত্তৰ অসম সকলোৰে পৰা আমাৰ ইয়ালৈ জনতা আহিব আৰু অহাকালি মই অনুৰোধ কৰিম যে যিসকল ৰাইজ আমাৰ এই অনুষ্ঠানত আহে জাতীয় সাজপাৰ পিন্ধিব নোৱাৰিলেও ডিঙিত যাতে গামোচাখন লৈ আহে তাৰ বাবে মই সকলোকে আহ্বান জনাম অহাকালিৰ দিনটো অসমৰ স্বাভিমানৰ এক নতুন দিন হওক অসমৰ স্বাভিমান আৰু আকাশ চোৱাৰ সংকল্পৰ এক নতুন দিন হওক অহাকালি কৃতজ্ঞ অসমীয়া জাতিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমাৰ এই পুণ্যভূমি অসমলৈ আদৰণি জনাব আৰু 11,000তকৈ অধিক বিহুৱতীৰে অসমৰ বাপতিসাহোন বিহু নৃত্যকামী প্ৰদৰ্শন কৰি আমি বিশ্ব জয় কৰাৰ কল্পনাৰে আমি আগবাঢ়ি যাম পুনৰ এবাৰ আজিৰ এই স্মৰণীয় মুহূৰ্তত অসমবাসী ৰাইজলৈ মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিম প্ৰথমে আমি বিহু নৃত্যৰ ওয়াৰ্ল্ড ৰেকৰ্ড আমি প্ৰত্যক্ষ কৰিম তাৰ পিছত আমি ঢোলৰ ওয়াৰ্ল্ড ৰেকৰ্ড প্ৰত্যক্ষ কৰিম আৰু সকলোৱে গৌৰৱী অসমীয়া হিচাপে আমি অহাকালিৰ দিনটোলৈ অপেক্ষা কৰিম ধন্যবাদ জয় হিন্দ জয় মা ভাৰতী জয় আই অসম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ নেতৃত্বত আমি নতুন দিনলৈ ন চিন্তাৰে আগুৱাই যাম আপোনাক আমি কৃতজ্ঞতা জনাইছো Now on behalf of Guinness Book of World Records I would like to request
adjudicator to kindly speak a few words. Good evening, ladies and gentlemen. How are you, the beautiful people of Assam? How are you today? Good. My name is Rishi Nath. I am the official adjudicator for Guinness World Records headquartered in London. And today I'm here to adjudicate the attempt, the largest Bihu dance. So is everyone excited? এক মিনিট মই যিসকল ফিল্ডৰ মাজত ঘূৰি আছে তেখেতসকলক নিৰ্দিষ্ট স্থানলৈ যাবলৈ অনুৰোধ জনাইছোঁ আমি এতিয়া আমাৰ সময় হৈছে অনুগ্ৰহ কৰি যিসকল মাষ্টাৰ ট্ৰেইনাৰ তাত ঘূৰি আছে সকলোকে ওলাই আহিবলৈ অনুৰোধ জনাইছোঁ আৰু এই এনাউন্সমেণ্টটো হোৱাৰ লগে লগে আমাৰ টাইম ষ্টাৰ্ট হ'ব গতিকে আপোনালোকক ময়ো এবাৰ শুভেচ্ছা দিবলৈ বিচাৰিলোঁ বিহুৰ শুভেচ্ছা বিশ্ব অভিলেখৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ Okay, I shall resume now. So if everybody could kindly stand up. Okay, just a small announcement. The number to beat for this record is 500. Do you think that all of you will be successful today? Brilliant. Okay, so we'll do a quick countdown for the dance to begin. So 5 to nothing. And then there will be a whistle which will basically symbolize the commencement of the dance. Is that okay with everyone? So is everyone ready? All right. 5, 4, 3, আমাৰ বিহুৱা বিহুৱতীসকলৰ কাৰণে এটা ডাঙৰ হাত চাপৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি এটা ৰেকৰ্ড ইতিমধ্যে কৰিলোঁ ইয়াৰ পিছতেই আমি লোকবাদ্যৰ আৰু এটা দ্বিতীয় ৰেকৰ্ড কৰিবলৈ গৈ আছোঁ সকলোকে উপভোগ কৰিবলৈ আহ্বান জনাইছোঁ এতিয়া আমি আমাৰ লোকবাদ্যৰ সৰ্ববৃহৎ সংখ্যাৰ সমাৱেশেৰে পুনৰ দ্বিতীয় ৰেকৰ্ড কৰিবলৈ আমি আগবাঢ়িছোঁ গতিকে আমাৰ বিহুৱতীসকলক আমাৰ গেলেৰীত ভাষণ গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু বাকী বাদ্যযন্ত্ৰীসকলক আমাৰ তেওঁলোকৰ নিজৰ নিজৰ স্থান ল'বৰ কাৰণে আহ্বান জনাইছোঁ বহাগ মানেই ৰং বহাগ মানেই হেঁপাহ বহাগ মানেই সুখ বহাগ মানেই ৰং বহাগ মানেই হেঁপাহ বহাগ মানেই সুখ